The first revolt against British rule in Assam led by অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলনৰ নেতৃত্ব দিছিল অপশ্যন এ গুমদৰ কোঁৱৰ অপশ্যন বি মনিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি কনকলতা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন এ গুমদৰ কোঁৱৰ Who was the first man to establish tea garden in Assam? অসমত প্ৰথম চাহ বাগান কোনে স্থাপন কৰিছিল অপশ্যন এ গুমদৰ কোঁৱৰ অপশ্যন বি মনিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি কনকলতা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন বি মনিৰাম দেৱান ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন হু ৱাজ হেং এলং উইথ মনিৰাম দেৱান অন 26 ফেব্ৰুৱাৰী 1858 এটো 1858 হ'ব 1858 চনত মনিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল অপশ্যন এ গুমদৰ কোঁৱৰ অপশ্যন বি মনিৰাম দেৱান অপশ্যন চি পিয়লি বৰুৱা অপশ্যন ডি কনকলতা ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি পিয়লি বৰুৱা ইয়াৰ পিছত নেক্সট কুৱেশ্যন Who was hanged along with পিয়লি ফুকন in 1830 1830 চনত পিয়লি ফুকনৰ সৈতে কাক ফাঁচি দিয়া হৈছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মনিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা Who was the founder of মুক্তি বাহিনীৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মনিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি পুষ্পলতা দাস নেক্সট কুৱেশ্যন দ্য বুক বুৰঞ্জীৰ বিবেক ৰত্ন ৱাজ ৰিটেন বাই বুৰঞ্জীৰ বিবেক ৰত্ন নামৰ কিতাপখন কোনে লিখিছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মনিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি মনিৰাম দেৱান এমং দ্য ফলোয়িং হু ৱাজ শ্বট ডেড বাই ব্ৰিটিছ ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট তলৰ কোনজনক ব্ৰিটিছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত হত্যা কৰিছিল অপশ্যন এ কনকলতা অপশ্যন বি পুষ্পলতা দাস অপশ্যন চি জিউৰাম দুলীয়া বৰুৱা অপশ্যন ডি মনিৰাম দেৱান ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ কনকলতা নেক্সট কুৱেশ্যন হু ৱাজ ফাৰ্ষ্ট ফিমেল মাৰ্টিয়াৰ ইন আছাম অসমৰ প্ৰথম মহিলা শ্বহীদ কোন অপশ্যন এ মাংৰি উৰাণ অপশ্যন বি কনকলতা অপশ্যন চি ভানুমতী তালুকদাৰ অপশ্যন ডি তিলেশ্বৰী বৰুৱা ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ মাংৰি উৰাং Who was called সৰোজিনী of Assam অসমৰ সৰোজিনী বুলি কাক জনা যায় অপশ্যন এ মাংৰি উৰাং অপশ্যন বি কনকলতা অপশ্যন চি ভানুমতী তালুকদাৰ অপশ্যন ডি তিলেশ্বৰী বৰুৱা ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি ভানুমতী তালুকদাৰ Who was the youngest martyr in Assam অসমৰ আটাইতকৈ কম বয়সীয়া শ্বহীদ কোন অপশ্যন এ মাংৰি উৰাং অপশ্যন বি কনকলতা অপশ্যন চি ভানুমতী তালুকদাৰ অপশ্যন ডি তিলেশ্বৰী বৰুৱা ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি তিলেশ্বৰী বৰুৱা Who is known as Nightingale of Assam অসমৰ নাইটিংগেল বুলি কাক জনা যায় অপশ্যন এ দীপালী বৰঠাকুৰ অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা অপশ্যন চি তিলেশ্বৰী বৰুৱা অপশ্যন ডি ভানুমতী তালুকদাৰ ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ দীপালী বৰঠাকুৰ Who is the Lion Man of Assam অসমৰ সিংহ পুৰুষ কোন অপশ্যন এ দীপালী বৰঠাকুৰ অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা অপশ্যন চি তিলেশ্বৰী বৰুৱা অপশ্যন ডি ভানুমতী তালুকদাৰ ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা Who is the Iron Man of Assam অসমৰ লৌহ মানৱ কোন অপশ্যন এ মনিৰাম দেৱান অপশ্যন বি বিষ্ণুৰাম মেধি অপশ্যন চি ৰাধা গোবিন্দ বৰুৱা অপশ্যন ডি চন্দ্ৰপ্ৰসাদ আগৰৱালা ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি বিষ্ণুৰাম মেধি Who is the Elephant Man of Assam অসমৰ হস্তি মানৱ কোন অপশ্যন এ মামণি ৰয়ছম গোস্বামী অপশ্যন বি কুশল কুঁৱৰ শৰ্মা অপশ্যন চি অনুৰাধা বৰপূজাৰী অপশ্যন ডি পূৰ্ণিমা দেৱী শুদ্ধ এনসাৰ হ'ল অপশ্যন বি কুশল কুঁৱৰ শৰ্মা What is the name of the headquarters of মাজুলী ডিষ্ট্ৰিক্ট মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি অপশ্যন এ সোণাৰী অপশ্যন বি হাটশিঙিমাৰী অপশ্যন চি পাঠশালা অপশ্যন ডি গড়মূৰ ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি গড়মূৰ Which among the following is correct about Assam তলৰ কোনটো অসমৰ ক্ষেত্ৰত শুদ্ধ অপশ্যন এ 89 ডিগ্ৰী 42 মিনিটছ ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট লংগিটিউড অপশ্যন বি 85 ডিগ্ৰী 40 মিনিটছ ইষ্ট এণ্ড 90 ডিগ্ৰী ইষ্ট লংগিটিউড অপশ্যন চি 90 ডিগ্ৰী 28 মিনিটছ ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট লংগিটিউড অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ 89 ডিগ্ৰী এণ্ড 42 মিনিটছ ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট লংগিটিউড What is the rank of Assam in India by population জনসংখ্যাৰ ফালৰ পৰা অসমৰ স্থান কিমান অপশ্যন এ পঞ্চম অপশ্যন বি সপ্তম অপশ্যন চি 15
অপশ্যন ডি 16। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন সি 15। When did Bengali become official language in Assam? বাঙালী ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা পাইছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন সি 1830 চনত, অপশ্যন ডি 1888 চনত। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ 1836 চনত। আপোনালোকে যদি ভিডিঅ' চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। When did Assamese made official language? অসমীয়া ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন সি 1858 চনত, অপশ্যন ডি 1942 চনত। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি 1873 চনত। The Dubi Grant and Nidanpur Grant belong to whom? Dubi Grant আৰু Nidanpur Grantor স্বত্বাধিকাৰী কোন? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ভূতি বৰ্মন, অপশ্যন সি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ ভাস্কৰ বৰ্মন। বৰগংগা এপিগ্ৰাফ বিলং টু হোম? বৰগংগা এপিগ্ৰাফৰ স্বত্বাধিকাৰী কোন? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ভূতি বৰ্মন, অপশ্যন সি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি ভূতি বৰ্মন। পচা চিষ্টেম ৱাজ ইন্ট্ৰডিউচড বাই হোম? পচা প্ৰক্ৰিয়া আৰম্ভণি কোনে কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ প্ৰতাপসিংহ। Who was the founder of Koch dynasty? কোচ ৰাজবংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি বিশ্বসিংহ। Who established দুধৰালি? দুধৰালি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি গদাধৰ সিংহ। Who introduced ফৌজ system in Ahom kingdom? আহোম ৰাজসভাত কোনে ফৌজ প্ৰক্ৰিয়া আৰম্ভণি কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি চুহুংমুং। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ ঘৰঘৰীয়া ৰজা? ঘৰঘৰীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন এ চুকলেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ চুকলেংমুং। তুৰ্বক ইনভেডেড আছাম ডিউৰিং দ্য ৰেইন অফ? কাৰ শাসনকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল? অপশ্যন এ চুকলেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন বি চুহুংমুং। হু ইজ ন'ন এজ বামুণী কোঁৱৰ? বামুণী কোঁৱৰ বুলি কাক জনা যায়? অপশ্যন এ চুকলেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি চুদাংফা। হুইচ আহোম ৰুলাৰ টুক দ্য টাইটেল গজপতি? কোনজন আহোম ৰজাই গজপতি উপাধি লৈছিল? অপশ্যন এ চুকলেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুদাংফা, অপশ্যন ডি প্ৰতাপসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি প্ৰতাপসিংহ। হু ইন্ট্ৰডিউচ দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন? বৰবৰুৱা আৰু বৰফুকন উপাধি কোনে সৃষ্টি কৰিছিল? অপশ্যন এ প্ৰতাপসিংহ, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুকাফা, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ প্ৰতাপসিংহ। কবিৰাজ চক্ৰৱৰ্তী ৱাজ কোৰ্ট পয়েট অফ হুইচ কিং? কবিৰাজ চক্ৰৱৰ্তী কোন ৰজাৰ কোৰ্ট কবি আছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি ৰুদ্ৰসিংহ। ৰামদাং ষ্টং ব্ৰিজ ৱাজ বিল্ড বাই? ৰামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন ডি ৰুদ্ৰসিংহ। হু ৱাজ ন'ন এজ চুতামলা? চুতামলা বুলি কোনজন আহোম ৰজাক জনা যায়? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ জয়ধ্বজ সিংহ। বেটল অফ শৰাইঘাট টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ? শৰাইঘাটৰ যুদ্ধ কোন ৰজাৰ দিনত হৈছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি উদয়াদিত্য সিংহ। হু ৱাজ কল্ড সৰোজিনী অফ আছাম? অসমৰ সৰোজিনী বুলি কাক জনা যায়? অপশ্যন এ মাংৰি ওৰাং, অপশ্যন বি কনকলতা, অপশ্যন ডি ভানুমতী তালুকদাৰ, অপশ্যন ডি তিলেশ্বৰী বৰুৱা। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন চি ভানুমতী তালুকদাৰ। দ্য ফাৰ্ষ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম লেড বাই? অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলনৰ নেতৃত্ব দিছিল? অপশ্যন এ গুমদৰ কোঁৱৰ, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি পিয়লি বৰুৱা, অপশ্যন ডি কনকলতা। ইয়াৰ শুদ্ধ এনসাৰ হ'ল অপশ্যন এ গুমদৰ কোঁৱৰ।
Assam Accord was signed on. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1985 চনৰ 15 আগষ্টত, অপশ্যন বি 1949 চনৰ 15 আগষ্টত, অপশ্যন চি 1985 চনৰ 15 আগষ্টত, অপশ্যন ডি 1985 চনৰ 5 আগষ্টত। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন এ 1985 চনৰ 15 আগষ্টত। Who was only women chief minister of Assam? অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ প্ৰতিভা সিং পাটেল, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন ডি আনোৱাৰা টাইমৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি আনোৱাৰা টাইমৰ। Which among the following is not established on the condition of Assam Accord? তলৰ কোনটো অসম চুক্তিৰ চৰ্ত সাপেক্ষে স্থাপন হোৱা নাই? অপশ্যন এ আছাম ইউনিভাৰ্চিটি, অপশ্যন বি নুমলীগড় ৰিফাইনাৰী, অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি, অপশ্যন ডি শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি। Which among the following economist is known as the jewel of Assam? তলৰ কোনজন অৰ্থনীতিবিদক অসমৰ মণি বুলি কোৱা হয়? অপশ্যন এ ভৱানন্দ ডেকা, অপশ্যন বি ৰঞ্জন গগৈ, অপশ্যন চি অভিজিত দাস, অপশ্যন ডি ভাস্কৰ মহন্ত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ভৱানন্দ ডেকা। Which district of Assam is known as নৱদ্বীপ of Assam? তলৰ কোনটো জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশ্যন এ নলবাৰী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ডিমা হাছাও, অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ নলবাৰী। ফাৰ্ষ্ট ফিনেন্স মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি হিতেশ্বৰ শইকীয়া, অপশ্যন ডি মদন মোহন চৌধুৰী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম? কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? অপশ্যন এ হাজো, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি শুৱালকুছি, অপশ্যন ডি ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন চি শুৱালকুছি। শিলঘাট জুট মিল ৱাজ ইষ্টেব্লাইছড ইন নগাঁও ইন। শিলঘাট পাটৰ মিল নগাঁও জিলাত কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1985 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1970 চনত। When did the capital of Assam shifted from Shillong to Guwahati? অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1973 চনত, অপশ্যন চি 1963 চনত, অপশ্যন ডি 1948 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন বি 1973 চনত। When did the first magazine অৰুণোদয় published? অৰুণোদয় আলোচনী কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ 1846 চনত, অপশ্যন বি 1946 চনত, অপশ্যন চি 1888 চনত, অপশ্যন ডি 1889 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1846 চনত। ৰামদাং ষ্টন ব্ৰিজ ৱাজ বিল্ড বাই। ৰামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধৰ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ চিটি অফ ইটাৰনেল ৰোমান্স? অসমৰ কোন ঠাইক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ তেজপুৰ। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লেজিছলেটিভ এছেম্বলি অফ আছাম? অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ দেৱেশ্বৰ শৰ্মা, অপশ্যন বি লোকেশ্বৰ শৰ্মা, অপশ্যন বি বাবু বসন্ত কুমাৰ, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি বাবু বসন্ত কুমাৰ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম সংৰক্ষণী সভা?
অসম সংৰক্ষণী সভাৰ পৃষ্ঠপোষক কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি অম্বিকাগিৰি চৌধুৰী, অপশ্যন চি প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি অম্বিকাগিৰি চৌধুৰী। কবিৰাজ চক্ৰৱৰ্তী ৱাজ কোৰ্ট পয়েট অফ হুইচ কিং? কবিৰাজ চক্ৰৱৰ্তী কোন ৰজাৰ কোৰ্ট কবি আছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজিষ্ট পাৰ্টি অফ আছাম? অসম স্বৰাজিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি তৰুণৰাম ফুকন। হাউ মেনি টাইমছ মহাত্মা গান্ধী কেম টু আছাম? মহাত্মা গান্ধী অসমত কেইবাৰ আহিছিল? অপশ্যন এ 2 বাৰ, অপশ্যন বি 3 বাৰ, অপশ্যন চি এবাৰ, অপশ্যন ডি 4 বাৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 3 বাৰ। 41st session of Indian National Congress was held in? ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ দিছপুৰ, অপশ্যন বি পাণ্ডু, অপশ্যন চি শ্বিলং, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি পাণ্ডু। হুইচ প্লেচ অফ নৰ্থ ইষ্ট ন'ন এজ দ্য লেণ্ড অফ ডিভাৰ্চিটি? উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইক বৈচিত্ৰ্যৰ ভূমি বুলি জনা যায়? অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি অসম, অপশ্যন ডি মিজোৰাম। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ত্ৰিপুৰা। হুৱেন ডিড এছামিজ মেড অফিচিয়েল লেংগুৱেজ? অসমীয়া ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1858 চনত, অপশ্যন ডি 1942 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 1873 চনত।